Hello viewers, welcome back to our channel Shravan and Himakshi. আজি বহুত দিনৰ মূৰত এটা ট্ৰেভেল ভ্লগ লৈ আহিছোঁ। লাষ্ট এপ্ৰিলৰ 12 তাৰিখে আমি কলকাতালৈ গৈছিলোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ লখিমপুৰ লীলাবাৰী এয়াৰপৰ্টৰ পৰা। আমাৰ ফ্লাইট আছিলে ৰাতিপুৱা 8:30 বজাত, সেয়েহে আমি সোনকাল এয়াৰপৰ্ট আমি 7মান বজাত পালোহি। আমি বোর্ডিং পাস ললো। বোর্ডিং পাস লৈ নেক্সট আমাৰ সিকিউৰিটি চেক ইন আছিলে। সিকিউৰিটি চেক ইন কৰি উঠি পেলাই আমি তাৰপিছত ৱেইট কৰি আছোঁ। তাইকো কিবা এটা খুৱাই ল'লোঁ। ইণ্টাৰেষ্টিংলি আমি তাতে আমাৰ কোৰ্টৰ এডভকেট বাইদেউ বাইদেউক লগ পালোঁ। ভাল লাগিলে তেওঁক লগ পাই। এখন 8:30 যায়। শিডিউল এৰাইভেল টাইম আছিলে কলকাতা 10:45, কিন্তু সেইদিনাখন ফ্লাইটৰ ডিপাৰ্চাৰটো লেট হৈছে অলপ। আহি পাওঁতে লেট হৈছে। আমাৰ ছোৱালী তাইক খুব ভাল পালে। এয়াৰপৰ্টৰ সেই ৱেইটিং সেইখিনিত খুব এনজয় কৰিলে। তাই খোজকাঢ়িব বিচাৰি থাকে, কোচত থাকিব নিবিচাৰে। নিজে নিজৰ পচন্দমতে ফুৰিব বিচাৰে। আৰু তাই যিখন ফ্লাইট কলকাতাৰ পৰা লীলাবাৰীলৈ আহিলে সেইখন দেখিও খুব ভাল পালে। তাই এনেও প্লেইন দেখি খুব ভাল পায়। সেইখন সন্মুখত দেখি আৰু খুব ফূৰ্তি পালে। উঠিবা নেকি? উঠিবা? বহি যাবা? কেনেকৈ যাবা প্লেনত? যিহেতু এইটো এটা সৰু এয়াৰপৰ্ট, গতিকে তাতে শ্বাটল বাছ ছাৰ্ভিচ নাই। আমি খোজকাঢ়িয়ে ফ্লাইটত উঠিবলৈ যাবলগীয়া হ'ল। বতৰ ভাল আছিলে, ফৰকাল বতৰ। আমিও আমাৰ মাইণ্ডবোৰো হেপ্পী আছিল। আমি খোজকাঢ়িয়ে উঠিবলৈ গ'লোঁ। এলায়েন্স এয়াৰে অপাৰেট কৰে। কিন্তু কলকাতাত অলপ গৰম বুলি গম পাইছিলোঁ। যোৱাৰ আগতে অলপ চাইছিলোঁ আমি। তাৰ কাৰণেও প্ৰিকশ্যন ল'বলগীয়া কথাখিনি আমি ভাবিছিলোঁ। এই ফ্লাইটত উঠি ভিতৰত আমাৰ ছিট নম্বৰ কেইটা আছিলে 14B আৰু C। ইণ্টাৰেষ্টিং জানো টাইমটো বেলেগ বেলেগ দেখাই আছিলে, কিয় সেইটো গম নাপালোঁ। আৰু এইবিলাক ফ্লাইটৰ ভিতৰতে এনেই কিছুমান ভিডিঅ' কৰি থৈ দিছিলোঁ, শ্বেয়াৰ কৰিলোঁ। ছোৱালী তাইৰো শুলে 1.5 ঘণ্টামান, সাৰ পাই আৰু ফুল এক্টিভ হৈ গ'ল। খেলিলে, মাতিলে দাদা বা চবকে সম্বোধন কৰি মাতে। ফাইনেলি এয়া আমি কলকাতা লেণ্ড কৰিলোঁ। কলকাতাত গৈ গম পালোঁ যে গৰম কিমান তাতে। 39 চেলচিয়াছৰ ওচৰা-ওচৰি। আৰু এয়া আমাৰ শ্বাটল বাছত আমাক লৈ গ'ল। এৰাইভেল লঞ্চ আছে তালৈ বুলি। তো আমাৰ প্লেনিং যি ধৰণে আছিলে, আমি গৰমটো চাই পেলাই অলপ চেঞ্জ কৰিবলগীয়া হ'ল। ভাবিলোঁ যে ইমান গৰমত কিবা এটা জেগাটো ঘূৰা নহ'ব। আমি কলকাতাত বেছ কৰি কলকাতাতে থাকিম, নহ'লে আমাৰ দীঘা যোৱা প্লেন আছিলে গৰমটোৰ কাৰণে। অলপ সময় আমি এয়াৰপৰ্টত কটালোঁ। হোটেলটো আমাৰ প্ৰি বুক হৈয়ে আছিলে, গতিকে তালৈ এতিয়া যোৱাটোহে কথা। আৰু হোটেলখন ইয়াৰ পৰা এয়াৰপৰ্টৰ পৰা 20 কিলোমিটাৰমান ডিষ্টেঞ্চ পৰে। সেইখনো আমি অনলাইন বুক কৰিছিলোঁ, আছা ব্ৰডৱে। হোটেলৰ ওপৰতো ৰিভিউ দিম আমি পিছত। এইটো এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। এয়া নেতাজী সুভাষ চন্দ্ৰ বোস কলকাতা এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। এটা মেপো আছে, কিবা অসুবিধা হ'লে চাবলৈ সুবিধা। ইণ্টেৰিয়ৰ ভাগ খুব ধুনীয়াকৈ সজোৱা আছে। ফটো উঠিবলৈ ভাল, পৰিৱেশটো খুব ধুনীয়া। আমাৰ ছোৱালী খুব ভাল পালে। তাই এনেও পানী যিটো ফাউণ্টেইন তাই ফাৰ্ষ্ট টাইম দেখিলে, খুব ভাল পালে, এনজয় কৰিলে তাইও। আৰু আমাৰ লাগেজখিনি পাওঁতেও দেৰি হৈছিলে। আৰু আৰু এটা কথা মন কৰিবলগীয়া যে ফ্লাইটতে লাষ্ট আমি নামাৰ সময়ত কৈ দিয়ে যে কোন বেল্টত আমাৰ লাগেজবিলাক পাম। সৰু সুৰা এয়াৰপৰ্টত কথা নাই, এটা দুটা বেল্ট থাকে, কিন্তু যেতিয়া ডাঙৰ এয়াৰপৰ্ট হয় বা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়, বহুত বেল্ট থাকে। সেয়েহে মন কৰি শুনিব লাগে যে কোনটো বেল্টত আমাৰ লাগেজবিলাক পাম।
এতিয়া হোটেললৈ যাবলৈ আমি কিহত যাওঁ সেইটোৰ ওপৰত চিন্তা কৰি আছিলোঁ। আমি কিন্তু এটা কথা গম পোৱা নাছিলোঁ, পিছত তাত গৈহে গম পালোঁ যে এয়াৰপৰ্টৰ পৰা চিটিলৈ আপোনাৰ ডিফাৰেণ্ট লাইনত বাছ ছাৰ্ভিচ আছে, এয়াৰপৰ্ট AC বাছ ছাৰ্ভিচ আছে। সেইটোত কষ্টিং বহুত কমি যায়। তো এনেই এয়াৰপৰ্টৰ টেক্সি ৰেটটো হাই হৈয়ে, এনেও এয়াৰপৰ্ট লাইনৰ টেক্সি ৰেটটো বেছি। গতিকে আমি শ্বেয়াৰ টেক্সিত যাওঁনে তাত ওলা উবেৰ লওঁ সেইটোৰ ওপৰত অলপ চিন্তা কৰিলোঁ। যিহেতু লোকেশ্যনটো উলিয়াব লাগিব, হ'লেও নহ'ব। আমাৰ হোটেল লোকেশ্যন আছিল গৰিয়াহাট গ'ল্ড পাৰ্ক। ফাইনেলি আমাৰ লাগেজ পালোঁ আমি, কিন্তু বহুত লেট হ'ল। আমাৰ মানে প্লেনখন আজি ফ্লাইটখন লেট, যিমান টাইমত পাব লাগে এনেই 10:45 টাইম আছিল, কিন্তু আমি আহি পাওঁতে আমাৰ আজি অলম'ষ্ট 11:30 মানে হ'বলৈ, আৰু লাগেজখিনি আহি পাওঁতেও চিট বেল্টত লেট হৈছে। কিন্তু তথাপিও ল'লোঁ যিখিনি লাগে, আৰু এতিয়া যাওঁ। হোটেল প্ৰি বুক হৈ আছে আমাৰ, এখন কেব ল'ম, বাহিৰত শ্বেয়াৰ টেক্সিও পায় বা প্ৰাইভেট টেক্সিও ল'ব পাৰোঁ। এতিয়া আমি যাব লাগে। হেল্ল', আমি কলকাতা এয়াৰপৰ্ট আহি পালোঁ। আমি 11টা মানত পাব লাগিছিলে, অলপ দেৰি হ'ল। ষ্টিল ভাল লাগিছে জাৰ্ণি কৰি। মোৰ লগত এই আমাৰ বেবী মোক ক'ত পালাহি? কলকাতা। এতিয়া আমি টেক্সি এখন লৈ আমি হোটেললৈ যাওঁ। আমি অলৰেডি বুক কৰি থৈ দিছোঁ। চাই থাকিব আমাৰ ব্লগটো। এতিয়া শ্বেয়াৰ টেক্সিত যাবানে উবাৰ? সুধি চাওঁ শ্বেয়াৰ টেক্সিত কেনেকুৱা। শ্বেয়াৰ টেক্সি ল'লে তোমাৰ একজেক্ট লোকেশ্যনটো বিচাৰি পোৱাত দিগদাৰ হ'ব। তাতকৈ যদি উবাৰত লোৱা কনফাৰ্ম লোকেশ্যনটো পাই যাব, একো দিগদাৰ নহয়। কিন্তু শ্বেয়াৰ টেক্সিত ভাল, কিন্তু আপোনাৰ যিখন হোটেল আছে হোটেলৰ এড্ৰেছ চিনি নাপাবও পাৰে। এটা পাৰ্টিকুলাৰ প্লেচত সোমাই দিবগৈ, কিন্তু মানে একজেক্ট লোকেশ্যনটো বিচাৰি পাওঁতে দিগদাৰ হ'ব। বুজো যাওঁ। ক'ত পালাহি? কলকাতা বুলি কওঁ, কলকাতা। কলকাতা। আমি উবাৰ বুক কৰি আমাৰ ডেষ্টিনেশ্যন হোটেললৈকে গ'লোঁ। হোটেল গৈ পাওঁতে আমাৰ আৰু 45 মিনিটছমান লাগিলে। তো হোটেল সোমাওঁতে আমাৰ 12:30-1 বাজি গৈছিল। এয়া আমি এয়াৰপৰ্টৰ বাহিৰৰ তাৰপৰা এক্সিট কৰিছোঁ আমি। তো সেইদিনাখন গৈ পাইছোঁ। আমাৰ তথাপিও বতৰ যেনেকুৱাই নহওক, আমি এক্সাইটেড আছিলোঁ আমাৰ ইটো বছৰৰ যিটো ট্ৰিপটো লৈ। যিহেতু ট্ৰিপত গ'লে চবৰে এটা হেপী মুড থাকে। আমাৰ হোটেললৈ বুলি গৈ থাকোঁতে ইয়াৰ পিছত এইটো আমি লখিমপুৰৰ পৰা কলকাতালৈকে গৈ পোৱাৰ আমাৰ যিটো এক্সপিৰিয়েঞ্চ জাৰ্ণিটো, কিছুমান ভিজুৱেলছ আপোনালোকক দেখুৱালোঁ। নেক্সট আমি আমাৰ আৰু ট্ৰেভেল ব্লগ দিম। ক'ত ক'ত ফুৰিলোঁ, কি কৰিলোঁ, আমাৰ ব্লগবিলাক চাব আপোনালোকে। এয়া আমি হোটেললৈ গৈ আছোঁ। টেম্পাৰেচাৰটো বহুত গৰম আছিলে, যিহেতু আমি ইয়াতে লখিমপুৰত ইমান গৰম নাছিলে, গৈয়ে তাতে বহুত গৰম পালোঁ। আমাৰ হোটেললৈ ডিষ্টেঞ্চ আছিলে অলম'ষ্ট 20 কিলোমিটাৰ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। লগতে এয়াৰপৰ্টত উঠা কিছুমান ফটো ইয়াৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইখন আমাৰ হোটেল। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ পৰৱৰ্তী ভিডিঅ'সমূহ চাব।